যাত্ৰা আমি আৰম্ভ কৰিছোঁ। যোৱাকালি আমি ক'ত কৰিছিল? যোৱাকালি বিজনীত আমি কৰিছিলোঁ, বিজনী জিলা হিচাপে, আৰু ইয়াৰ পিছত চালবাৰী জিলা হিচাপে আমি কৰিম। অহাকালি আমি তামোলপুৰ আৰু ওদালগুৰি দুটা জিলাত কৰিব। তো অহা 13 তাৰিখত প্ৰাইম মিনিষ্টাৰ আহিব বুলি শুনি আছে না? खोनादोंना? নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ আহিব। ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ লাখি বুলি আমি ক'ব পাৰোঁ যে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আমাৰ BTCত আহি আছে। ইমান সহজ নহয় এজন প্ৰাইম মিনিষ্টাৰক আমাৰ নিচিনা জাগাত আজি আহিবলৈ কাৰণে প্ৰস্তাৱ দিছে। আমি লাখি বুলি আমি ক'ব পাৰোঁ। যেহেতু প্ৰাইম মিনিষ্টাৰ আহিব, আমি BTC-বাসী ৰাইজৰ কাৰণে নিশ্চয় কিবা ভাল এটা উপহাৰ আমি আশা কৰি আছোঁ। এনে নাহে। আপোনালোকে চাওক, প্ৰাইম মিনিষ্টাৰে যেতিয়া নেকি মধ্য প্ৰদেশত যাব বা কেৰেলাত যাব বা তামিলনাডুত যেতিয়া যাব বা অসমত গুৱাহাটীত আহিব বা যেতিয়া মানে মণিপুৰত যাব, যেতিয়া নেকি বেংগলত আহিব, বিহাৰত যাব, তেতিয়া কিমান হাজাৰ হাজাৰ কোটিৰ পেকেজ দি পেলাই যায়। শুনি আছে আপোনালোকে? যেনিবা বিহাৰত কেতিয়াবা আহে, বিহাৰত আহিলে আপোনালোকে শুনিব আমাৰ এতিয়া এই নতুন নতুন যিবিলাক আহিছে তেখেতসকলক আজি আমাৰ মুছলপুৰ জিলা BPF দলে তেজপুৰ চলো যিটো যাত্ৰা কৰিছে, এই যাত্ৰাত আমাৰ সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, আপোনালোকেও দেখিছে। আৰু আমাৰ মূল মন্ত্ৰটো হ'ল অঞ্চলত আমাৰ শান্তি লাগে, অঞ্চলত আমি একতাটো বিচাৰোঁ, অঞ্চলত আমি উন্নয়নটো বিচাৰোঁ। এইবিলাক গোটেই উদ্দেশ্য লৈ পেলাই আমি তেজপুৰ চলো যাত্ৰা আমি কৰি আছোঁ। আজি মুছলপুৰ, যোৱাকালি আমাৰ বিজনী আছিল, আজি এতিয়া ফাৰ্ষ্ট মুছলপুৰ, ইয়াৰ পিছত আৰু চালবাৰী হ'ব, অহাকালি আকৌ তামোলপুৰ হ'ব, ওদালগুৰি হ'ব, ইয়াৰ পিছত ভেৰগাঁও হ'ব। এনেকুৱা মুঠতে আমি তেজপুৰ চলো যাত্ৰা কৰাৰ মেইন উদ্দেশ্যটো হ'ল আমাক BTCত উন্নয়ন লাগে, আমাক BTCত শান্তি লাগে, আমি BTCত সকলো জাতি জনগোষ্ঠী মিলি পেলাই একতা হৈ থাকিব বিচাৰে। এইবিলাক উদ্দেশ্য লৈ পেলাই আমি তেজপুৰ চলো যাত্ৰা কৰি আছোঁ। আৰু আমি যিমান কৰিছোঁ খুব পজিটিভ, চবে শান্তি বিচাৰে, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, সকলোৱে একতাটো বিচাৰে, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, সকলোৱে BTCৰ উন্নয়নটো বিচাৰে। 15টা চিটত আমি NDA হিচাপে আমি খেলিম। এইটো BPF-এ কিমান পায় বা BJP-য়ে কিমান পায় বা UPPL-এ কিমান পায় সেইটো পিছৰ কথা। আপাতত আজিৰ দিনত আমি 15টা চিটটো BTC অঞ্চলৰ পৰা তেজপুৰত আমি NDA হিচাপে MLA পঠিয়াই দিম। বাছ। তাৰমানে UPPL NDA থাকিলে আপোনাৰ আপত্তি নাই কোনো? আমাৰ BTCত কাম নাই। UPPL আমি BTC ক্ষেত্ৰত UPPL-ৰ লগত আমাৰ কোনো সম্বন্ধ নাই। MLA ইলেকশ্যনত এতিয়া BTC অঞ্চলত UPPL-ৰ লগত কোনো সম্বন্ধ নাই। আমাৰ কথাটো হ'ল আমি BPF হিচাপে যেহেতু NDA বুলি ক'লে, গোটেই ভাৰতত NDA বুলি ক'লে BJP-য়ে মেইন লিডাৰশ্বিপটো লয়। তো NDA হিচাপে যেহেতু আমি পাৰ্টনাৰ হ'লোঁ, BPF হিচাপে BTC অঞ্চলত 15টাত আমি কিমান চিট পাই এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি BTC দল হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় সেইটো BPF-ৰ ওপৰত নিৰ্ভৰ কৰিব। UPPL-এ কিমান পায় UPPL আসন বুজাবুজি নহয়। তাৰমানে NDA মিত্ৰতাটো ফাইনাল, আসন NDA মিত্ৰতাটো ফাইনাল। নাই, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যোৱাকালি কি কৈছে? মিত্ৰতা ফাইনাল। এইটোহে আসন বুজাবুজি ফাইনাল, সেইটোতো কোৱা নাই। BPF মুক্তা, BJP মুক্তা, এইটোতো কোৱা নাই।
এইটো কৈছে জানো? কোৱা নাইতো। অততে আসল বুজাবুজি ফাইনাল এনেকুৱা 4টা 3টা 2টা 10টা এনেকুৱা কোৱা নাই। অততে বিজেপি বা NDA BPF দলে সোমাইছে, এইটো বুজাবুজিটো ফাইনাল। প্ৰমোদ বড়ো কাৰ সহায়? নাই প্ৰমোদ বড়োটো কি সি হ'বহে লাগে। কোন AIUDF, কোন কংগ্ৰেছ, কোন BJP, কোন BPF সি চিনি পায় নেকি? সি ৰাজ্যসভা MP হ'ব লাগে কৈছে। কাৰ পৰা কৰ কিমান কি কিনিছে প্ৰমোদ বড়োহে জানে। আসলটো কোনটো? আপুনি যদি এই মুছলপুৰ, এই BTC অঞ্চলত, এই বাক্সা অঞ্চলত যদি এগ্ৰিকালচাৰ কলেজ বনাব লাগে, মেডিকেল কলেজ বনাব লাগে, এই BTCয়ে বনাব, এই ৰাজ্যসভাই বনাব নোৱাৰে। আমাৰতো ভিতৰুৱা আলোচনা চলি আছে। 9 তাৰিখত আপোনালোকে শুনিবলৈ পাব। আপোনালোকৰ এই বাক্সাতে আমাৰ PMB মিটিং হ'বলৈ গৈ আছে। বাক্সাত এই মুছলপুৰতে 9 তাৰিখত হ'ব। তেতিয়া আপোনালোকে শুনিব ভালকে। এতিয়া তাৰমানে আমাৰ আলোচনাটো হৈ আছে, চলি আছে। মিত্ৰতাটো ফাইনেল। প্ৰধানমন্ত্ৰী আহিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। আমি কৈছোঁ ভাৰতৰ এজন প্ৰাইম মিনিষ্টাৰ আহি আছে BTCত। আহা মানে আমি শুভ লক্ষণ, বিৰাট লাকি বুলি আমি ক'ব পাৰিম। আমাকতো কিবা একটা পেকেজ, ভাল পেকেজটো ঘোষণা কৰি যাবই, এনেই নাহে। আপোনালোকে শুনিছে না নাই? যেতিয়া বিহাৰত যায়, যেতিয়া ছত্তীশগড়ত যায়, যেতিয়া হাৰিয়ানাত যায়, যেতিয়া মহাৰাষ্ট্ৰত যায়, প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া কিমান ডাঙৰ পেকেজ ঘোষণা কৰি পেলাই আহিছে। এইবাৰো BTCৰ কাৰণেও আৰু অসমৰ কাৰণেও, BTCও অসম, মুঠতে BTCৰ কাৰণে স্পেচিয়েলি কিবা একটা ভাল পেকেজ দি যাব বুলি মোৰ এটা বিশ্বাস। মুখ্যমন্ত্ৰী কোন হ'ব? এতিয়া কোন আছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে, সিয়ে চিফ মিনিষ্টাৰ হ'ব।